নিজৰ ডেকা চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আজি আমি যাব ওলাইছোঁ বেলচৰ দুৰ্গা পূজালৈ, আৰু নলবাৰী জিলাত অৱস্থিত বেলচৰ দুৰ্গা পূজা তালৈ যাম। আৰু আহক আপোনালোকে মোৰ লগত দুৰ্গা পূজা দেখুৱাই থাকিম যিমানখিনি পাৰোঁ। এয়া গাড়ীত উঠিলোঁ, বেলচৰ অভিমুখে ৰাওনা হ'ম। আহক আপোনালোকেও আমি বেলচৰ হাপুৰ বিহামপুৰ চাই আহোঁ দুৰ্গা পূজা। আহি আছোঁ আমি এইকেইটাই বেলচৰলৈ আটাবাৰী বাৰী আহি আছোঁ এনেকৈ গাড়ীত, মানে তামাম জমনি হৈ আছে গাড়ীৰ ভিতৰত। মায়ে অন্ধকাৰত এইফালে আমাৰ ফাদাৰে মুদত আছে, ফাদাৰে মুদত আছে। এনেকৈ আমি জমনি কৰি কৰি আহি আছোঁ। আৰু এইটো মোৰ ভণ্টি বেছিকৈ এটা বাছি, এইটো মোৰ ভণ্টি বেছিকৈ এটা ভৰি ভৰি আহি আছে। আমি এনেকৈ আহি আছোঁ, অলপ জমনি হৈছোঁ। ভিডিঅ'টো আপোনালোকে বেয়া নাপাব, আমি জমনি কৰি কৰি আহি আছোঁ। ভিডিঅ'টো চাব, কিন্তু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, ভাল লাগিব শেষলৈকে আশা কৰোঁ। আহক তাত দেখুৱাই থাকিম। আহি পালোঁ আমি বেলচৰ পূজাস্থলী। এতিয়া আমি ভিতৰলৈ সোমাই আহি আছোঁ বেলচৰ পূজালৈ। বেলচৰ পূজাৰ ৰভাস্থলী। আজি নৱমী পূজা। বিৰোধী বাট নোপোৱা মানুহ আহি আছোঁ। এইয়া বেলচৰ পূজা। আজি তেলখনৰ মুকুট ভৈৰৱোজ্জ্বল প্ৰথম নিশাৰ বলিষ্ঠ নিবেদন প্ৰস্তুতি পৰহৰৰ দুৰ্দান্ত অভিনয়েৰে অভিনীত নাট অগ্নিকন্যা। নিশা ঠিক 8:30 বজাৰ লগে লগে প্ৰথম দৰ্শনী, দ্বিতীয় দৰ্শনী অগ্নিকন্যা। ইতিমধ্যে আমার প্রথম দর্শনী একদম অপূৰ্ব। ইয়াত আছে দেৱান পুখুৰী, এয়া দেৱান পুখুৰী।
এটা গুহা, বিল্লেশ্বৰ দেৱালয়ত এইটো এটা গুহা। আমি গুহাৰ ভিতৰত সোমাই আহিছোঁ। এয়া বিল্লেশ্বৰ দেৱালয়ৰ মেইন মন্দিৰ, প্ৰধান মন্দিৰ। ইয়ালৈ নামি আহিছোঁ এনেকৈ। মা ভগৱতীৰ শৰণ। সেইটো বিষ্ণু মন্দিৰ, বিষ্ণু মন্দিৰটো দেখাই দিয়া ওচৰত নেকি? এয়া বিষ্ণু মন্দিৰ, বিল্লেশ্বৰ দেৱালয়ৰ এয়া বিষ্ণু মন্দিৰ। এতিয়া আমি আহিলোঁ বিষ্ণু মন্দিৰ, বিল্লেশ্বৰ দেৱালয়ৰ বিষ্ণু মন্দিৰ। ইয়াত আহিলোঁ। মানুহ তামাম মানুহ, অজস্ৰ মানুহৰ সমাগম। আপোনালোকে কোনোবা অহা নাই যদি আহিব বিল্লেশ্বৰ দেৱালয়, বহুত মানুহ আৰু পৰিৱেশটো সঁচাকৈ ভাল লগা পৰিৱেশ। মনটো ধৰি থকা ভাল লগা পৰিৱেশ, আৰু এই পৰিৱেশত এটা মনটো সঁচাকৈ ভাল লাগি যায়। ধৰ্মমূলক ধুনীয়া ধুনীয়া গান বজাই দি আছে। আহিব আপোনালোকে, সকলোৱে আহিব, এবাৰ হ'লেও আহিব। একেবাৰে গৈছোঁ।
ভিডিঅ' এটা কৰোঁতে বহুত কষ্ট হয়, গতিকে আপোনালোকে ভিডিঅ'বিলাক আদৰি ল'ব। আমি এতিয়া চবেই আইচক্ৰীম খাম, ঘূৰোতে ঘূৰোতে ভাগৰ লাগি গ'ল, সেয়া চব মুখ শুকাই গৈছে। দেউতাই আমাৰ একদম কি 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 আইচক্ৰীম খাম মই ক'বলৈ মেম এতিয়া আমি আইচক্ৰীম খাম, আইচক্ৰীমটো খাই লওঁ। চামুচ নাই, চামুচ ঠাণ্ডা পৰব গা গা ঠাণ্ডা পৰব ভাল লাগব। নানান ধৰণৰ পিঠা পোৱা যায়। টেকেলি পিঠা আছে ন ইয়াতে? টেকেলি পিঠা আছে। এতিয়া আমি কিবা অলপ খাই ল'লোঁ, খাই লৈ পেলাই ঘৰলৈ যাম আৰু ভাগত আহিছে বিৰাট। গতিকে জিলাপি লৈ লৈছোঁ, এই জিলাপি দোকান দেখুৱাই যায়। ফটো মাৰি লৈছোঁ জিলাপি দোকানীৰ। ইউটিউবত যাব, ইউটিউবত যাব। কৰি দিলোঁ, লগ পাই গ'লোঁ আমাৰ মধুস্মিতাৰ দাদাই, আমাৰ দাদাই কওক পেটলা বিয়ামপুৰত লগ পাই গ'লোঁ। মই আহিছিলোঁ বেলচৰ আহিছিলোঁ। আমিও বেলচৰৰ পৰা আহি বিয়ামপুৰত লগ পাই গ'লোঁ। মোৰ চেনেলটো কৈ দিয়ক, নিজৰা ডেকা ব্লগ। নিজৰা ডেকা ব্লগ আপোনালোকে চাব, মৰম দিব, ছাবস্ক্ৰাইব কৰি দিব, একদম মজাকে। ঠিক আছে, লগ পাই ভাল লাগিল। থেংক ইউ, থেংক ইউ। ঘৰত যায় নেকি? ঘৰত যাম, এই গাড়ী আছে আগত। মই তিনিজন আছে।